আমাৰ জাতিটোক লৈ চিন্তা নকৰে, আমাৰ সমস্যাখিনিক লৈ চিন্তা নকৰে। তেওঁলোকে নিজৰ চিন্তাত নিজৰ কৰ্মত তেওঁলোকে ব্যস্ত হৈ থাকে। জাতিটো যে ইমান বিপৰ্যয় হৈ গৈছে, এই বিষয়সমূহ পৰ্যালোচনা কৰিবলৈ তেওঁলোকে সামাজিকভাৱে ওলাই নাহে। যাৰ ফলত নেকি আজি আমাৰ যুৱকসকল যেতিয়া সামাজিকভাৱে ওলাই নাহে, তেতিয়া বিভিন্ন সময়ত কিন্তু আমাৰ জাতিগত সমস্যাক লৈ মাত মাতিব নোৱাৰা কাৰণটো হৈছে তেওঁলোক ওলাই নাহে। ওলাই নাহিলে কি হয়, বিভিন্ন সময় Allah